ৰন্ধা বঢ়া কাৰ্যটো কেৱল মহিলাসকলৰ মাজতেই সীমিত নহয়। আপুনি বহুতো ভাল ভাল হোটেল ৰেষ্টুৰেণ্টত পুৰুষক ৰান্ধনি হিচাপে দেখিছে। পুৰুষেই হওক বা মহিলাই হওক, মই আপোনালোকক সুধিব বিচাৰিছোঁ যে আপুনি 1 ঘণ্টাত কিমান ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিব পাৰিব? এবিধ, দুবিধ বা 3বিধ, তাতকৈ বেছি হয়তো 1 ঘণ্টাত নোৱাৰিব। বিশাখাপট্টনমৰ এজনী 10 বছৰীয়া ছোৱালী যাৰ নাম চানৱী প্ৰাজিত, তেওঁ 1 ঘণ্টাত এবিধ, দুবিধ বা 10 বিধ নহয়, সম্পূৰ্ণ 33 বিধ বেলেগ বেলেগ ধৰণৰ খাদ্যবস্তু ৰান্ধি ৰেকৰ্ড কৰিছে। চানৱীৰ এই কাৰ্যৰ বাবেই তেওঁৰ নাম এছিয়া বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত। আচৰিত নহয়নে? 1 ঘণ্টাত 33 বিধ বেলেগ বেলেগ ধৰণৰ খাদ্যবস্তু ৰান্ধিছে। আপুনি বাৰু 1 ঘণ্টাত কিমান বিধ বেলেগ বেলেগ ধৰণৰ খাদ্যবস্তু ৰান্ধিব পাৰিব? কমেণ্ট বক্সত জনাবচোন।